Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আশা কৰো আপোনালোক সবে ভালে আছে। তো আজি মোৰ আলোচ্য বিষয় দাংবডি লেচাৰামা খেতি লৈ। তো কথা হ'ল আপোনালোকে আজিৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। মই আজি লেচাৰামা দাংবডি বডি খেতিৰ ভিডিঅ' লৈ আজি আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। বৰ্ষাকালত বা জুন জুলাই মাহত কৰা লেচাৰামা খেতিৰ বিষয়ে মই আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ পঠিয়াই দিলোঁ। তো জুন জুলাই মাহত কৰিব পৰা লেচাৰামা কোনটো আপোনালোকে খেতি গুটি লগাব আৰু প্ৰতি বিঘাৰ পৰা আপোনালোকে কিমান উৎপাদন কৰিব, কেনেকুৱা ধৰণৰ মাটিত আপোনালোকে দাংবডিৰ খেতি কৰিব লাগে, মাটিৰ গুণাগুণ কেনেকুৱা হ'ব লাগে, গোবৰ সাৰ কিমান দিব লাগিব, ৰাসায়নিক সাৰ কিমান ব্যৱহাৰ কৰিব লাগিব আৰু লেচাৰামাহৰ লগত আপুনি বেলেগ আৰু কি চব্জি একখন খেতিতে দিব পাৰিব। তো দেৰি নকৰি আৰম্ভ কৰিবলৈ গৈ আছোঁ। তো এনেকুৱা ধৰণৰ লেচাৰামাহৰ খেতি আপোনালোকে যদি কৰিম বুলি ভাবিছে তেনেহ'লে ওখ এঢলীয়া অম্লতা আৰু হিউমাছযুক্ত মাটি হ'লে আপোনালোকৰ বৰ উপযোগী। তো এটা কথা লক্ষ্য কৰিব, লেচাৰামাহৰ খেতি কিন্তু অলপ কেইদিনৰ ভিতৰতে আমাৰ বিকা আৰম্ভ হয়। 35 দিনৰ ভিতৰতে আমাৰ খেতিত ফলন আহি যাব। তো 35 দিনত আপোনালোকে যদি যথেষ্ট ফলন আশা কৰিছে তেনেহ'লে প্ৰথম অৱস্থাত আপোনালোকে যথেষ্ট পৰিমাণে গোবৰ সাৰৰ প্ৰয়োজন আছে খেতিত। তো এই গোবৰ সাৰ যথেষ্ট পৰিমাণ দিয়াৰ পিছত আপোনালোকৰ খেতিত চাব যথেষ্ট পৰিমাণে গছৰ ধৰণ আকৃতি চেহেৰা বাঢ়ি যাব। আৰু এটা কথা লক্ষ্য কৰিব, যেতিয়া লেচাৰামাহৰ গুটি আপোনালোকে দিব তাৰ আগতে হাল মাৰি মাটি একদম পচাব লাগিব। বিঘাই প্ৰতি আপোনালোকে 5 কিলো চূণ সিঁচিব, নহ'লে লিকুইড দিব, ইফকো লিকুইড। আৰু তাৰ লগতে পৰাপক্ষত আপোনালোকে ৰোটেক্স দানা বা হিমোচিল দানা এই দুটা দি তাৰপিছত লগাব। তাৰ কাৰণ অলপ কেইদিনৰ ভিতৰতে গছত ফলন আহি যায় যে। আৰু পিকআপ, তাৰপিছত চাৰ্ম জি, KG2 এনেকুৱা ধৰণৰ উন্নত দানাবিলাক আপোনালোকে দিব। আৰু যেতিয়া চাব গছত দুটা এটাকৈ ফলন এনেকুৱা ধৰণৰ লাগিবলৈ আৰম্ভ কৰিছে তেতিয়া আপোনালোকে পৰাপক্ষত ব্লেক পাৰ্ল দিব পাৰিব, পিকআপ এইবিলাক দানা আপোনালোকৰ খেতিত ইউৰিয়াৰ লগত সিঁচি যদি আপোনালোকে দিব পাৰে আপোনালোকৰ খেতিৰ পৰা যথেষ্ট ফলন আপোনালোকে আশা কৰিব পাৰিব। তো 1 বিঘা মাটিৰ পৰা অন্ততঃ 2 কুইণ্টেল 20 কিলোকৈ আপোনালোকে এদিন পিছে পিছে লেচাৰামাহ উঠাইখিনি বজাৰত বিকিব পাৰিব। তো বৰ্তমান জুন জুলাই মাহত কৰা লেচাৰামাহ বজাৰলৈ বিকিব পাৰিলে আপোনালোকে 70-80 টকা কিলো বজাৰত পাব বুলি মই আশা কৰোঁ। তো বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। এতিয়া মই আলোচনা কৰিম তো লেচাৰামাহ গছ বা খেতি আপোনালোকে কৰিছে বা খেতিটোত কোনো ধৰণৰ বেমাৰ নাই, কোনো ধৰণৰ ফাংগাচাইড নাই, কোনো পোকৰ আক্ৰমণ নাই, ভাল। কিন্তু যদি ফাংগাচাইডে পাইছে, গছ দুটা এটা মৰিবলৈ আৰম্ভ কৰিছে বা ফাংগাচাইডে পাইছে বা ইনচেক্টিচাইডে পাইছে তেনেহ'লে আপোনালোকৰ খেতিত মই দিয়া ঔষধখিনি আপোনালোকক কৈ দিছোঁ। আপোনালোকে সেই ঔষধখিনি পৰাপক্ষত আপোনালোকৰ খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব। লেচাৰামাহৰ খেতিৰ কাৰণে আটাইতকৈ ভাল ঔষধটোৱে হ'ল ডেলিগেট। ডেলিগেট মানে কি হ'ল, অলপ কেইদিনৰ ভিতৰতে এই এনেকুৱা ধৰণৰ ফুলবিলাক যেতিয়া আহি যায়, ফুলবিলাকৰ ভিতৰত এক ধৰণৰ পোকবিলাক সোমাই থাকে। তো লেচাৰামাহ, উৰহি এইবিলাক খেতিৰ কাৰণে মই যে ডেলিগেট স্প্ৰে কৰিব দিছোঁ এইকাৰণে, ডেলিগেটৰ কাম হ'ল ফুলৰ ভিতৰত থকা পোকবিলাক যদিও আছে সেইবিলাককো মাৰি পেলাব। আৰু উৰণীয়া পোকৰ ঔষধটো হ'ল ৰিলিক। আৰু যদি আগবিলাক খাই আছে পোকে তেনেহ'লে লুব্ৰিও স্প্ৰে কৰিব। লুব্ৰিও নহ'লে পকেট, দুটাৰ পৰা এটা আপোনালোকে নিৰ্ধাৰিত কৰি ল'ব। আৰু এটা কাম কৰিব লাগিব, আপোনালোকে বৰ্ষাকালত বা জুন জুলাই মাহত কৰা লেচাৰামাহ খেতি যদি আপোনালোকে কৰিছে ঠিক মাজে মাজে আপোনালোকে ডোং দি দিব, যাতে খেতিত কোনো ধৰণৰ পানী জমা নহয়। পানী জমা হৈ গ'লে কিন্তু লেচাৰামাহ গছবিলাক বা গছটো পকি যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে মই আপোনালোকক কৈছোঁ যে যেতিয়া লেচাৰামাহৰ গছবিলাক পকি যাব নহয় তেতিয়া লেচাৰাখিনিও যিটো ফলনৰ ধৰণ আকৃতি বেয়া হৈ যাবৰ কাৰণে প্ৰস্তুতি ল'ব। সেইকাৰণে মই আপোনালোকক কৈছোঁ পানী যাতে জমা নহয়, ওখ মাটি আপোনালোকক প্ৰথমতে কৈছোঁ আপোনালোকে নিৰ্ধাৰিত কৰি ল'ব। ভিডিঅ' চাই কোন ঠাইৰ পৰা আপোনালোকে মোৰ ভিডিঅ' চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইনচেক্টিচাইডৰ ঔষধ মই দাহাটোৰ কথা কৈছোঁ, মানে কি দাহাটোৰ কাম হ'ল উৰণীয়া পোক, চিটকা পোক দুয়োটাৰে কাম কৰে আৰু পাতবিলাক চিকচিকীয়া ৰাখে। চাওক মাজে মাজে পাতবিলাক চাব পাৰিছে অলপ কেঁচুৰি মাৰি আহিছে।
তাৰ কাৰণে আপোনালোকক মই দাহাটো স্প্ৰে কৰিব পাৰিব। তো বন্ধুসকল এই ধৰণৰ খেতি আপোনালোকেও কৰক আৰু ফলন বেছিকৈ ধৰাবৰ কাৰণে পিকআপ, ব্লেক পাৰ্ল, ৰোটেক্স এইবিলাক দানা আপোনালোকৰ খেতিত আপোনালোকে দি দিব। আৰু যিদিনাখন লেচেৰা উঠাব তাৰ কমেও 2 এদিন পিছতে আপোনালোকে পৰাপক্ষত গছ খেতিত DAP ইউৰিয়া অলপ বেছিকৈ খটাই দিব। তাৰমানে অলপ কেইদিনৰ ভিতৰত ফলন ধৰা খেতি হ'ল লেচেৰামাহ বা দাংবডি খেতি। এই খেতিত বা এই খেতিটোত ফলনৰ যদি আশা কৰিছে তেনেহ'লে এটা কাম কৰিব লাগিব, যেতিয়া চাব বৰষুণ এৰিছে বা ৰ'দ মাৰিছে তেতিয়া আপোনালোকে খেতিত স্প্ৰে কৰিব লাগিব। এতিয়া কিন্তু বৰ্ষাৰ সময়, বৰষুণ অযথা পৰি থাকিব, সংগনাই পৰি থাকিব, লেহেমীয়া গতিত পৰিয়ে থাকে। সেইকাৰণে কিন্তু খেতি বাতিত পোকৰ আক্ৰমণটো দিনক দিনে বাঢ়ি যায় আৰু ঘাঁহবিলাক যাতে বেছি জমা হৈ নাথাকে, ঘাঁহবিলাক আমি চাফা কৰিব লাগিব। ঘাঁহ বন খেতিত বেছি থাকিলে কিন্তু খেতিত পোকৰ আক্ৰমণটো দিনক দিনে বৃদ্ধি পায়। এনেকুৱা যদি আপোনালোকৰ খেতিত পোকৰ আক্ৰমণটো দিনক দিনে বৃদ্ধি পাই আছে বা ফলবিলাক সৰি পৰি আছে বা ফাংগিচাইড দেখা দিছে তেনেহ'লে ফাংগিচাইডৰ ঔষধটো আপোনালোকে লখন্দি স্প্ৰে কৰিব। লখন্দি তাৰমানে ফাংগিচাইডৰ কাৰণে বহুত ভাল ঔষধ। এই লখন্দিটো আপোনালোকক স্প্ৰে কৰিব দিছোঁ, মানে কি আপোনালোকৰ ইফালে যদি পায় তো পালে, আৰু যদি নাপায় আপোনালোকে মোক ফোন মাৰিব। মই ডিছক্ৰিপশ্যনত থাম্বনেইলত অলৰেডি নাম্বাৰ লগাই থৈছোঁ, আপোনালোকে সেই নাম্বাৰ সংগ্ৰহ কৰক আৰু সেই নাম্বাৰত আপোনালোকে পৰাপক্ষত ফোন মাৰক। ফোন মাৰি কিনে যদি আপোনালোকৰ তেনেকুৱা ধৰণৰ দানা ঔষধৰ প্ৰয়োজন হৈছে মই আপোনালোকক ধুনীয়াকৈ ডেলিভাৰী আকাৰে যোগান ধৰিবৰ কাৰণে প্ৰস্তুতি আছোঁ। মই সপ্তাহত কমেও 5 দিনকৈ ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, শিৱসাগৰ, মোটামুটি কথা হ'ল কি আপাৰ আছামলৈ মই কিন্তু পঠিয়াই আছোঁ। ইফালে লয়াৰ আছামলৈ বৰপেটা, নলবাৰী এইবিলাক ঠাইতো মই কিন্তু পঠিয়াই আছোঁ। তো যদি আপোনালোকৰো প্ৰয়োজন হৈছে বা খেতি আপোনালোকেও কৰিছে, এনেকুৱা ধৰণৰ ঔষধ দানাৰ প্ৰয়োজন, তেনেহ'লে আপোনালোকে ততাতৈয়াকৈ মোক যোগাযোগ কৰিব। মই আপোনালোকক A to Z যিকোনো খেতিৰ বিধান আপোনালোকক দিবৰ কাৰণে মই প্ৰস্তুতি আছোঁ। তো বন্ধুসকল এয়া চাওক, ইনচেক্টিচাইডৰ ঔষধ যিটো আছিলে পোকৰ ঔষধ, এইটো ধুনীয়াকৈ স্প্ৰে কৰি আছে। পোকে পাতবিলাক একদম পূৰা কেঁচুৰি মাৰি দিয়ে, সেইকাৰণে আবেলি সময়ত। আৰু ইনচেক্টিচাইডৰ যিটো ঔষধ আছে পোকৰ ঔষধ, তাৰমানে বিশেষকৈ আপোনালোকে আবেলি সময়ত দিবৰ কাৰণে প্ৰস্তুতি ল'ব। ৰ'দৰ সময়ত, বেছি ৰ'দ মৰাৰ সময়ত যদি আপোনালোকৰ খেতিত আপোনালোকে দিয়ে তেনেহ'লে গছৰ পাতবিলাক পৰি যোৱাৰ সম্ভাৱনা থাকিব আৰু গছবিলাক নষ্ট হৈ যোৱাৰ সম্ভাৱনা থাকিব। সেইকাৰণে আপোনালোকে কেঁচুৰি মৰা হওক, ফলনবিলাক নষ্ট হোৱাৰ ঔষধে হওক বা ইনচেক্টিচাইড, সেইটো আগবেলি নহয় পাঁচবেলি বা আবেলি সময়ত দিব। আৰু যিটো ফাংগিচাইডৰ ঔষধ আছে সেইটো আপোনালোকে ৰ'দৰ সময়ত দিব পাৰিব, কোনো ধৰণৰ ইনফেক্ট নাই। সেইটো তাৰমানে শুকাই যোৱাৰ সম্ভাৱনা যাতে থাকে, কমেও 10 মিনিটৰ ভিতৰত যাতে এই ফাংগিচাইডৰ ঔষধটো শুকাই যায় গছৰ পাতত বহি, সেইটো হ'লে আটাইতকৈ বেছি ভাল হয়। তো বন্ধুসকল মই যিখিনি কথা কৈছোঁ আপোনালোকে আশা কৰোঁ মোৰ কথাখিনিৰ ওপৰত অকণমান গুৰুত্ব সহকাৰে শুনি বা চাই আপোনালোকক খেতি বাতি কৰিব মন কৰিব। আপোনালোকক খেতি কৰক, সফল হওক তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে সমাপ্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।